ছাত্ৰ ছাত্ৰী বিশেষকৈ যিসকলে মেট্ৰিক পৰীক্ষা দিব আৰু ক্লাছ 12ৰ পৰীক্ষা দিব আৰু তেওঁলোকৰ অভিভাৱকসকলৰ কাৰণে এই মৰিগাঁৱৰ পৰা এটা কথা জনাব বিচাৰিছোঁ যে আজি ভাৰত চৰকাৰৰ আমাৰ ৰক্ষা মন্ত্ৰী ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ডাঙৰীয়াৰ সভাপতিত্বত এখন অতি গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হৈ গৈছে, যিখন ভিডিঅ' কনফাৰেন্সত ভাৰতবৰ্ষৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ইয়াৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ মন্ত্ৰী আমাৰ প্ৰকাশ জাভেদকাৰ ডাঙৰীয়া, স্মৃতি ইৰাণী ডাঙৰীয়া, দুখনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰীসকল এই ভিডিঅ' কনফাৰেন্সত উপস্থিত আছিল। আৰু ভিডিঅ' কনফাৰেন্সৰ মূল বিষয় দুটা আছিল। এটা হ'ল আমাৰ JEE আৰু NEET ইয়াৰ পৰীক্ষা অনুষ্ঠিত কৰা, আৰু দ্বিতীয়টো হ'ল 12 ক্লাছ CBSEৰ অধীনত যিটো 12 ক্লাছৰ পৰীক্ষা অনুষ্ঠিত কৰা। ইতিমধ্যে আমি ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত আমাৰ ৰাজ্যৰ যি কাউন্সিলৰ অধীনত ক্লাছ 12ৰ পৰীক্ষা হয় বা সেবাৰ আণ্ডাৰত মেট্ৰিক পৰীক্ষা হয়, মেট্ৰিক পৰীক্ষা সম্পৰ্কে আমি স্পষ্ট কৰি আহিছোঁ যে পৰীক্ষা অনুষ্ঠিত হ'ব পৰিস্থিতিৰ উন্নতি হোৱাৰ লগে লগে, কিন্তু পৰীক্ষাৰ মডেলিটিজটো অকণমান সলনি হ'ব পাৰে, কিন্তু আমি নিৰ্দিষ্টভাৱে নিৰ্ণয় কৰা নাই, কিন্তু পৰীক্ষা অনুষ্ঠিত হ'ব। বিভিন্ন ধৰণৰ প্ৰস্তাৱ ইয়াত আহিছে, সেই প্ৰস্তাৱবিলাক আমি বিবেচনা কৰি আহিছোঁ। যোৱাকালি আমাৰ সেবাই সদৌ অসম ছাত্ৰ সন্থাৰ লগতো আলোচনা কৰিছে, আমি বিভিন্ন বুদ্ধিজীৱীসকলৰ লগতো আমি আলোচনা কৰিছোঁ। ঠিক একেই লাইনত আজি সমগ্ৰ ভাৰতবৰ্ষজুৰি আমাৰ যিটো CBSE পৰীক্ষা অনুষ্ঠিত হয়, সেই CBSE পৰীক্ষা কি মডেলিটিত হ'ব, পৰীক্ষা হ'বনে নহয়, এই কথাখিনিৰ ওপৰত আলোচনা কৰি এটা কথা স্পষ্ট কৰি দিছে কেন্দ্ৰীয় চৰকাৰে যে CBSEৰ পৰীক্ষা হ'ব, পৰীক্ষা হোৱাটো সুনিশ্চিত, আৰু এইটো জুন মাহত হয়তো পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা নাই। জুলাই মাহত পৰীক্ষা অনুষ্ঠিত কৰি এটা শিডিউল, মই কৈছোঁ এইটো প্ৰস্তাৱ, সিদ্ধান্ত নহয়, সেই প্ৰস্তাৱটো হ'ল অহা 5 ছেপ্টেম্বৰৰ ভিতৰত সকলো গোটেই পৰীক্ষাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ এটা প্ৰস্তাৱ ৰাখিছে, যিটো প্ৰস্তাৱ অহা 2-3 দিনৰ ভিতৰতে এইটো ভাৰত চৰকাৰে চূড়ান্ত কৰিব। সদায় এটা প্ৰশ্ন আহে যে আমাৰ বোৰ্ডৰ পৰীক্ষাবিলাক বেলেগ তাৰিখত অনুষ্ঠিত হয়, আমাৰ CBSEৰ পৰীক্ষাবিলাক বেলেগ তাৰিখত অনুষ্ঠিত হয়, তেওঁলোকৰ CBSEৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো বেলেগ হয়, আমাৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো বেলেগ হয়। পিছত গৈ পেলাই আমি সৰ্বভাৰতীয় শিক্ষানুষ্ঠানবিলাকত আমাৰ ল'ৰা ছোৱালীৰ নামভৰ্তিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয়। এতিয়া আমি যিহেতু গোটেই ভাৰতবৰ্ষৰ কাৰণে CBSE পৰীক্ষা আৰু আমাৰ কাউন্সিলৰ পৰীক্ষা আজি আলোচনাৰ জৰিয়তে আমি যিখিনি ইংগিত পালোঁ, এই দুয়োটা পৰীক্ষাৰ ধৰণ কৰণ শিডিউলিং এইবিলাকৰ মাজত এটা সামঞ্জস্য থাকিব, আৰু তেওঁলোকে যিটো ফৰ্মুলাত যেনেধৰণে কেইটামান ছাবজেক্ট সংকুচিত কৰি হ'লেও যি ধৰণে পৰীক্ষা পাতিব, আমিও সেই ধৰণে পৰীক্ষা পাতিম। এতেকে মাৰ্কিঙৰ ফৰ্মুলাটো, ইভালুৱেশ্যনৰ ফৰ্মুলাটো একে হ'ব, কিন্তু সকলোকে মই পুনৰবাৰ ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱকসকলক অনুৰোধ জনাব বিচাৰিছোঁ, পৰীক্ষা অনুষ্ঠিত হ'ব, CBSEৰ পৰীক্ষাও অনুষ্ঠিত হ'ব আৰু আমাৰ ছেকেণ্ডেৰী এডুকেশ্যন বৰ্ডৰ পৰীক্ষাও অনুষ্ঠিত হ'ব। দুয়োটাৰ মডেলিটিজৰ ক্ষেত্ৰত সামঞ্জস্য থাকিব, গতিকে ভৱিষ্যতে কোনো অসুবিধাৰ সৃষ্টি নহয়। আৰু এই পৰীক্ষাৰ তাৰিখবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা JEE বা NEET তাৰ লগত যাতে ক'তো কনফ্লিক্ট নকৰে, সেই কথাটোৰ প্ৰতিও চৰকাৰে দৃষ্টি নিক্ষেপ কৰিব। এটা খুব সুন্দৰ সামঞ্জস্যতাৰে পৰীক্ষাখিনি অনুষ্ঠিত হ'ব, কিন্তু তাৰ বাবে পৰিস্থিতি উন্নত হ'ব লাগিব। সকলোকে পুনৰবাৰ মই ঘৰতে থাকিবলৈ অনুৰোধ জনাইছোঁ আৰু পঢ়া শুনাত মনোনিৱেশ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰীক্ষা কেনেধৰণে দিব তাৰ কাৰণে মনোনিৱেশ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰিস্থিতি উন্নত হোৱাৰ লগে লগে পৰীক্ষা অনুষ্ঠিত সকলোৱে হ'লে যাতে আমি সকলো CBSEৰ ছাত্ৰ ছাত্ৰীসকলেও আৰু আমাৰ ছেকেণ্ডেৰী এডুকেশ্যন আমাৰ কাউন্সিলৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে ভাল ফলাফল কৰিব পাৰে তাৰ কাৰণে প্ৰস্তুত হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ তাৰিখত সিদ্ধান্ত হোৱা নাই, আমি মাত্ৰ ইংগিতবিলাক দিছোঁ। আজিৰ মাত্ৰত আমি সিদ্ধান্ত এটা কথা চূড়ান্ত কৰি দিছোঁ যে পৰীক্ষা হ'ব। যি আমাৰ পৰীক্ষাৰ যিটো মডেল, যি ধৰণৰ আমাৰ ট্ৰেডিশ্যনেল পৰীক্ষা, যি ধৰণৰ আমাৰ প্ৰশ্ন কাকত হয়, এই প্ৰশ্ন কাকতৰ পেটাৰ্ণটো চেঞ্জ নহয়, পেটাৰ্ণ একেই থাকিব। কওক।
দুইটা অপশ্যনে খোলা আছে আমি গোটেই বিষয়টো পৰীক্ষা কৰি আছোঁ গতিকে মেজৰ ছাবজেক্ট যিকেইটা আছে আটাইকেইটাতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰস্তুতি চলাই থাকে নিশ্চিতভাৱে আমিতো পৰিস্থিতি এলাউ কৰিলে পূৰ্বত যেনেকৈ হয় তেনেধৰণে পৰীক্ষা পাতিবৰ কাৰণে আমি প্ৰস্তুত কিন্তু পৰিস্থিতিয়ে এটা জটিল পৰিস্থিতি সৃষ্টি হোৱাৰ কাৰণে এই কথাখিনি আহিছে আৰু সকলো পক্ষৰ পৰামৰ্শবিলাক লৈ আছোঁ মই পুনৰবাৰ কৈছোঁ চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই কেইটা ছাবজেক্টত হ'ব কি হ'ব গতিকে সকলো ছাবজেক্টতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰস্তুতি চলাই থাকিব কেন্দ্ৰ পৰিচালনা কৰাৰ নিৰ্দিষ্ট নিয়মাৱলী আছে নিৰ্দিষ্ট কিছুমান চৰ্ত আছে সেই চৰ্তসমূহ পূৰণ নকৰাকৈ সেই চৰ্তসমূহ আমি এতিয়া আমাৰ নিৰ্দিষ্ট কেন্দ্ৰসমূহতে সেইখিনি আমি সুনিশ্চিত কৰিছোঁ বহুত মানুহে কৈছে যে নিজৰ স্কুলত পৰীক্ষা দিবলৈ দি দিয়ক অসমত সেইটো সম্ভৱপৰ কথা নহয় পৰীক্ষা যদি জুলাই মাহত হয় আমাৰ বানপানী আহিব আমি চহৰ অঞ্চলত পৰীক্ষা পাতিব নোৱাৰোঁ পৰীক্ষা যদি কয় যে আমাৰ সকলোৱে নিজৰ স্কুলবিলাকত আমাৰ মনিটৰিং কৰা তাৰ কোনো ব্যৱস্থা নাথাকিব তাত আমাৰ CC কেমেৰা নাথাকিব তাত আমাৰ ইনভিজিলেটৰ গৈ নাপাব যাতায়াতৰ কিছুমান অসুবিধা আছে গতিকে আমি ষ্টিক কৰি আছোঁ যে আমাৰ পৰীক্ষা কেন্দ্ৰ য'ত আমি পৰীক্ষা পাতাৰ সকলোবিলাক নিয়মাৱলী সকলোবিলাক চৰ্ত পূৰণ হয়